মানুহগৰাকী বিবাহিতা আজিৰ পৰা 12 বছৰ পূৰ্বে এইগৰাকী মহিলাক ধৰ্ষণ কৰিছিল শ্বাহ আলম নামৰ এজন যুৱক তেতিয়া তেওঁ অবিবাহিত ধুবুৰী আদালতত এই সংক্ৰান্তত গোচৰ এটা চলি আছে ইতিমধ্যে মহিলাগৰাকীৰ বিবাহ হৈছে স্বামীৰ পৰিয়ালে মহিলাগৰাকীক মানসিক অত্যাচাৰ চলাইছে গোচৰ মীমাংসা কৰিবলৈ পৰিয়ালে তেওঁক হেঁচা দিছিল গোচৰ মীমাংসাৰ বাবে ধৰ্ষণকাৰীৰ সৈতে যোগাযোগ কৰিছিল ধৰ্ষিতা ধৰ্ষণকাৰীয়ে মহিলাগৰাকীক মাতি পঠিয়াইছিল এখন চাহৰ দোকানত মহিলাগৰাকীক পুনৰ দলবদ্ধ ধৰ্ষণ অন্ধকাৰ হলেই মহিলা কিয় অসুৰক্ষিত তিনি নৰপিশাচৰ কামনাৰ বলি কিশোৰী মন্দিৰটোৰ পৰা অলপ তললৈ টানি নি কিশোৰীগৰাকীৰ ওপৰত জঁপিয়াই পৰে তিনি নৰপিশাচ অভিযোগ অনুসৰি শিৱম দাস আৰু তেওঁৰ দুই সহযোগীয়ে মোবাইলেৰে ধৰ্ষণৰ সমগ্ৰ দৃশ্য আবদ্ধ কৰি ৰাখে सरकारी अस्पतालों में पैसे लेके गैंग रेप के केस रफा दफा करने के सौदे किए जाते हैं अस्पताल के मेडिकल रिकॉर्ड में एक भी केस रेप पॉजिटिव नहीं था सभी की फाइनल रिपोर्ट रेप नेगेटिव दर्ज थी इसके अलावा रिकॉर्ड में एक भी मेडिकल जांच रिपोर्ट की डाटा एंट्री नहीं थी যোৱা 10 বছৰত প্ৰায় 3 লাখ ধৰ্ষণ বলৎকাৰৰ কাণ্ড সংঘটিত হৈছে এইখন ভাৰতবৰ্ষত নিজৰ দেশতেই সুৰক্ষিত নহয় আজিৰ নাৰী মোৰ পুলিচৰ কৰ্মজীৱনত এনে বহু ঘটনাৰেই মুখামুখি হলো সময় এতিয়া সতৰ্ক হোৱাৰ নজৰ ৰখাৰ নহলে আহি থকা দিনবোৰে আমাৰ সমাজ জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে Thanks. কিয়? সেই উদণ্ড ল'ৰাকেইজনৰ পৰা মোক সেভ কৰাৰ বাবে। মই তোমাক ৰক্ষা কৰিবই লাগিব কাৰণ তুমি মোৰ কি? সাধাৰণতে কোনো ছোৱালীয়ে মোৰ অন্তৰত চাবু হ'ব নোৱাৰে। Yes. You are something special.
Gurmeet Ram Rahim Singh, who claims to have millions of followers, was found guilty of raping 2 women. Thousands of শিহৰ নজানা হৃদয় কপোৱা গভীৰ জীৱনী নিশা শিহৰ নজানা হৃদয় কপোৱা গভীৰ জীৱনী নিশা মায়াবী মায়াবী নিশাৰ চালনা রাত্রির নির্জনতা শিহর নজানা হৃদয় কপোৱা গভীৰ জীৱনী নিশা মই বৰ পাপী মোৰ ভুল হৈ গ'ল মই পাপী মই মোৰ ভুল হৈ গ'ল মই পাপী মই বিশ্বাসঘাতকতা কৰিছোঁ অজয় তুমি মোক কেতিয়াও প্ৰবঞ্চনা নকৰাতো মোৰ জীয়াই থাকিবলৈ মন নাই আত্মহত্যাৰ এক চৰম মানসিক অন্তদ্বন্দ্বৰ কুপৰিণতি প্ৰতিটো আত্মহত্যাই অৱতাৰণা কৰে অলেখ প্ৰশ্ন জীৱন্ত কৰে পাহৰণিৰ গৰ্ভত লীন যোৱা ব্যক্তিজনৰ অতীতৰ অলেখ সৰু বৰ কবৰস্থ অধ্যায় মোৰ কৰ্মফলেই মোৰ মৃত্যুৰ বাবে দায়ী অনুশোচনাৰ অগ্নিত মই আজি দগ্ধ পুৰুষাংগ ক্ষত পুৰুষত্বহীন পুৰুষ হিচাপে মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই পিছে ময়ে নহয় মোৰ দৰে আৰু বহুতো নৰপিশাচৰ বলি হৈছে নাৰী মোৰ সহযোগী দুজনো সমানে সমভাগী সিহঁতৰ উচতনিয়ে মোৰ কাল হ'ল সিহঁত দুজনে এই শাস্তিৰ বাবে প্ৰস্তুত থাকক মোৰ শাস্তি হ'ল মোৰ লগত জড়িত আন দুজন বলাৎকাৰীৰ শাস্তি যেন আইনগতভাৱে নহয় মোৰ দৰে হয় কিন্তু মধুসূদন বাবা কিন্তু স্যার সুইসাইড নোটখনত কিন্তু কাক বলৎকার করিলে কোনে বলৎকার করিলে নামটো কিন্তু উল্লেখ নাই কিন্তু মধুসূদন বাবার নামটো স্যার হয়তো আত্মহত্যাৰ আগমুহূৰ্তত সমস্ত পাপৰ প্ৰায়চিত্ৰ কৰিব বিচাৰিছিল স্যার কিন্তু এই চিঠিখনৰ ওপৰত ভিত্তি কৰি আমি মধুসূদন বাবাক এৰেষ্ট কৰাটো ভাল কথা নহ'ব ফলত দেশত বিপদ সৃষ্টি হ'ব বৰ্তমান তেওঁক আমি সুৰক্ষা দিয়াটোহে উচিত হ'ব
অচিন দুৰ্বৃত্তই মোক অপহৰণ কৰি লৈ গৈ মোৰ লিংগ ছেদ কৰি মোক শাস্তি দিলে মই মানসিকভাৱে বৰ কষ্ট পাইছোঁ মোৰ জীয়াই থাকিবলৈ কষ্ট হৈছে সৰি ইতি অজয় দাস অনুশোচনাৰ নামত নাটক কৰি এজন ভগৱানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আত্মহত্যা কৰা এনে ব্যক্তিজনে বাৰু কি বিচাৰে হয়তো ন্যায় সত্য প্ৰতিষ্ঠা মধুসূদন বাবাৰ দৰে ধৰ্ম অৱতাৰৰ বহুতো শত্ৰু থাকে আৰু তেওঁৰ দৰে ধৰ্ম অৱতাৰসকলে সময়ে সময়ে এনে শত্ৰুৰ বলি হৈ আহিছে যদি সঁচাই ভগৱান হয় তেনেহলে তেওঁলোকৰ মাহাত্যৰ শক্তিৰে নিজৰ সেই অপশক্তিবোৰৰ পৰা ৰক্ষা কৰিব কিয় নোৱাৰে পাৰে সময়তে অপশক্তিবোৰ নিজে ধ্বংস হৈ যাব সেই অপশক্তিবোৰ ধ্বংস হ'ব তেওঁৰ ঐশ্বৰিক মহাত্মত নে তোমাৰ দৰে আগে পিছে থকা মানুহৰ প্ৰভাৱত ছাৰ প্লিজ নাপায় বাবা এজন ভগৱানৰ অৱতাৰ তেখেতৰ নাম শ্ৰদ্ধাৰে ল'ব লাগে কিন্তু যিয়ে নিজকে ভগৱান বুলি দাবী কৰিব পাৰে তেওঁ নিজে প্ৰথমতে এজন ভগৱান বিশ্বাস নকৰা নাস্তিক আৰু নাস্তিকে যিকোনো কাম কৰিব পাৰে কিন্তু ভগৱানে কেতিয়াবা নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে পৰীক্ষা দিবলগীয়া হয় হয় নেকি মই ইমান দিনে ভগৱানে কেৱল আনৰ মোৰ পৰীক্ষা লয় বুলিহে ভাবিছিলো অজয় দাসে ছোৱালীজনীক ভাল পোৱাৰ অভিনয়ৰ জালত পেলাই দুষ্কাৰ্য কৰিছিল ছোৱালীজনীৰ আত্মীয়ৰ লগত সুসম্পৰ্ক আছিল বাবে সম্পৰ্ক বৈবাহিক সম্বন্ধলৈ আগবাঢ়িছিল অজয় দাসক কৰা বিশ্বাসৰ সুযোগ লৈ ছোৱালীজনীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি দুজন বন্ধুক বলাৎকাৰ কৰিবলৈ সুযোগ দিলে পৰিণতিত প্ৰতিশোধৰ বাবে অজয় দাসক পুৰুষত্বহীন কৰা হ'ল অজয় দাসে হতাশাত ভুগি আত্মহত্যা কৰিলে মেডাম আৰু দুজন বলৎকাৰী কোন আছিল আৰু তেওঁৰ লগত কোন কোন জড়িত আছিল তাৰ কিবা ক্লু পাইছে নেকি ইনভেষ্টিগেশ্যন চলি আছে অপৰাধে এইটো জব ক্লু আমি বিচাৰি পাম ইনভেষ্টিগেশ্যনৰ খাতিৰত আমি এতিয়া সকলো কথা ঘোষণা কৰিব নোৱাৰোঁ মেডাম ছুইচাইড নোটখনত আৰু দুজন বলৎকাৰীক এনেধৰণৰ শাস্তি দিয়াৰ কথা উল্লেখ আছে আমি পুনৰ এনে অপৰাধ হ'বলৈ নিদিওঁ ইতিমধ্যে বিভিন্ন থানাৰ আয়ুসকলক পূৰ্ব সেই আবদ্ধ কেছবোৰ পুনৰ নিৰীক্ষণ কৰিবলৈ দিয়া হৈছে সময়ত আপোনালোকক সকলো জনাম কোনে কৰিব পাৰে এই অপৰাধবোৰ আপোনাৰ ছোৱালীৰ লগত কোনোবা ল'ৰাৰ কিবা প্ৰেমৰ সম্পৰ্ক মোৰ ছোৱালী বিয়াৰ 10 দিন আগতেই বলাৎকাৰ হৈছে ল'ৰাজনে অন্য এজনী ছোৱালী বিয়া কৰালে আপোনাৰ ছোৱালী আগতকৈ নৰ্মেল হৈছে মেণ্টেলি ইম্প্ৰুভো হৈছে এনিৱে আপোনালোকে কৈছে অজয় দাসক আপোনালোকে চিনি নাপায় আৰু অজয় দাস আপোনাৰ ছোৱালীৰ বলাৎকাৰীও নহয় তথাপি আপুনি কৈছে যে সেই বলাৎকাৰীৰ লগত অজয় দাসকো দেখা পাইছে পলমকে বুজিলে সিও যে বলাৎকাৰী ফটোখন এখেতসকলক এবাৰ দেখাওকচোন ছাৰ মল্লিক ছাৰ ছোৱালীজনীকো দেখাওকচোন ছাৰ এই ল'ৰাজনক চিনি পোৱা নে ভালকৈ চোৱা ভণ্টি মনত পেলাবলৈ চেষ্টা কৰাচোন এই ল'ৰাজনক চিনি পোৱা নে ভয় কৰিব নালাগে তুমি চোৱা তুমি ইমান ভয় কৰিছা কিয় মাজুলীক চাওকচোন মাজুলী মাজুলী মোক এৰি দে মোক এৰি দে
কৈছোঁ ৰ'বাচোন আপোনালোকৰ ছোৱালীজনীয়ে এনেকুৱা কিয় কৰিছে শুনাচোন প্লিজ শুনাচোন তুমি ভণ্টি কি হৈছে ভণ্টি শুনাচোন প্লিজ ভণ্টি ভয় কৰিছে আপোনালোকে মোক সৰ্বনাশ নকৰিব মাজনী উঠাচোন কি হ'ব পাৰে আপোনাৰ ছোৱালী হয় ছাৰ চকলেট খাবা চোৰৰ বাচ্চা ইমান কচু তোৰ অকণমানি ছোৱালী এজনীক তই বৰবাদ কৰি দিছ ইমান কচু তোৰ অকণমানি ছোৱালী এজনীক তোৰ ইমান কচু চোৰৰ বাচ্চা তই ইমান ধুৰন্ধৰ তই অকণমানি ছোৱালী এজনীক শেষ কৰি পেলাইছ ইমান কচু তোৰ ইমান কচু তই অকণমানি ছোৱালীজনীক তই কোনোটা প্ৰমাণ নাপায় আপোনালোকে মোক কিমান মাৰিলে ছাৰ কুত্তাৰ বাচ্চা তোক প্ৰমাণ লাগে নহয় তোক প্ৰমাণ লাগে নহয় ৰ'ব ছাৰ প্ৰমাণ ৰ'ব ছাৰ মুখেৰে উলিয়াম তোৰ প্ৰমাণ মই মুখেৰে উলিয়াম প্ৰমাণ লাগে চোৰৰ বাচ্চা প্ৰমাণ লাগে তোক সি মোৰ ঘৰৰ কাষতে থাকে ছাৰ সেই পাখণ্ডটোক মোৰ ছোৱালীয়ে ককা বুলি মাতে স্কুলৰ পৰা আহি তাই দৌৰি গৈ তাৰ ওচৰলৈ যায় সি তাইক চকলেট দিয়া বুদ্ধি কৰি অপকৰ্মবোৰ কৰি থাকে সেই পাখণ্ডটো ইমান নিষ্ঠুৰ ককা বুলি চিঞৰি মাতি দৌৰি যোৱা মৰমখিনিকে সি বুজি নাপালে আৰু সিদিনাখন তাইক সেই অপকৰ্ম কৰি থাকোঁতে মই নাকান্দিব মই কেছটো চাই আছোঁ ছাৰ কিবা ক'ব মই ছাৰ মই একো ভুল কৰা নাই মূৰ তল কৰি কিয় আছে মোৰ চকুত হৈ কথা কওক ডাঙৰীয়া ভুল কৰিলে চকু মোৰ নিজেই তল পৰি যায় I love you. I love you. মই জানো তুমি মোকে ভাল পোৱা প্ৰমাণ দিম নেকি ইমাৰ্জেঞ্চি কল হ'ব পাৰে প্লিজ হেল্ল' অৰে কি কোৱা কি কৰি আছ আহিবানে ডিস্কো ঠিক আছে চাওঁ দিয়াচোন ঠিক আছে কালিলৈ ইভিনিং আৰু আহিব নেকি পাক্কা পাক্কা কিমান পাৰ্চেণ্ট 2000% ৰিয়েলি প্ৰমিছ কৰিলা I love you.
आई लव यू। हमारे देश में महिलाओं की सुरक्षा के मुद्दे पर बहुत सी फिल्में बनती हैं। इस विषय पर बहुत सारे सेमिनार्स होते हैं, बड़ी बड़ी कॉन्फ्रेंस होती है, लेकिन समाज की सोच में कोई बदलाव नहीं आता और सब कुछ ऐसे ही चलता रहता है। लेकिन हम आज ये कह रहे हैं कि अब ऐसा नहीं चलेगा। हमें लगता है कि समाज और सिस्टम की इस दोहरी मानसिकता का अंत तुरंत होना ही चाहिए। ঠিক আছে হ'ব দে, কালি লগ পাম নহ'লে হ'ব। ঠিক আছে দে, কালি ঠিক আছে। হেল্ল' কোন? বলাৎকাৰ প্ৰবঞ্চনাৰ বাবে অজয় দাসৰ লিংগচ্ছেদ পৰিণতিত সি আত্মহত্যা কৰিলে আৰু এজনৰ অপহৰণ আৰু লিংগচ্ছেদ হ'ল অপৰাধ একেই। অজয় দাসৰ ছুইচাইড নোটত উল্লেখ কৰিছিল নহয় 3জন বলাৎকাৰীৰ কথা। এইবাৰ লক্ষ্য তৃতীয়জন বলাৎকাৰী। তৃতীয়জন বলাৎকাৰী কোন? কম আগতে শাস্তি দি লওঁ। অজয় দাসৰ দৰে ৰণ বৰা নামৰ ল'ৰাজনকো কোনোবাই অপহৰণ কৰি লিংগচ্ছেদ কৰিলে। প্ৰতিশোধৰ বাবে এই অপৰাধবোৰ কোনে কৰি আছে? বলাৎকাৰ হোৱা ছোৱালীজনী কোন? ৰণ বৰাও নিৰুদ্দেশ হ'ল। কিন্তু ছাৰ, অজয় দাসৰ মোবাইলত ৰণ বৰাৰ নামটো পোৱা গৈছে। ছাৰ, ৰণ বৰাৰ মোবাইল ট্ৰেচিং ৰিপৰ্ট মতে তেওঁৰ মোবাইল ছাৰ যোৱা মাহৰ 27 তাৰিখৰ পৰা ছুইচ অফ আছে। যোৱা মাহৰ 27 তাৰিখৰ পৰাই ঘৰত নাই, তাৰ মোবাইলৰো ছুইচ অফ আছে।
স্যার রণ বৰাৰ নিৰুদ্দেশ আৰু অজয় দাসৰ আত্মহত্যা সম্পৰ্কত কোনো ধৰণৰ ক্লু পোৱা নাই স্যাৰ আপুনি স্যাৰ কিবা আছিলে হয় ছাৰ ছাৰ থানা ৰিপৰ্টটো ভালদৰে দিলে বৰ ভাল আছিল কাইলৈ সেই বদমাছ বুঢ়াটোৱে কোৰ্টৰ ডেট ল'ব জামিনৰ বাবে সি যদি জামিন পায় আমাক বৰ অত্যাচাৰ কৰিব ছাৰ আপুনি চিন্তা নকৰিব সি জামিন পালেও খাই নাযায় গোস্বামী স্যাৰ এওঁৰ ৰিপৰ্টটো ভালকৈ দিব হয় স্যাৰ একো যেন অসুবিধা নাপায় অজয় দাস বলৎকাৰ কাণ্ডৰ আৰু কাহিনী কিয় পোহৰলৈ অহা নাই ছাৰ অজয় দাসৰ বলাৎকাৰ কাণ্ডৰ আন এজন বলাৎকাৰীৰ অপহৰণ লিংগছেট এই সন্দৰ্ভত কি ক'ব কিন্তু আপোনালোকে ইমান খবৰবোৰ ক'ৰ পৰা পায় হয়তো আমাৰ তাতে এই খবৰবোৰ নাই আমি চেষ্টা চলাই আছোঁ চেষ্টা অব্যাহত আছে আমাৰ টীম লাগি আছে গোটেই টীম লাগি আছে নিশ্চয়কৈ যিখিনি তথ্য পাম আপোনালোকক জনাই দিম আপোনালোকে চিন্তা কৰিব নালাগে এক্সকিউজ মি প্লিজ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ পৰিণতিত অজয় দাস আৰু ৰণ বৰাৰ অপহৰণ লিংগছেট এতিয়া ৰণ বৰা নিৰুদ্দেশ কোনে ক'লে আপোনালোকৰ অনুসন্ধানত ৰণ বৰাৰ সন্ধান এতিয়াও পোৱা নাই নহয় জানো যিদিনাই ৰণ বৰাক পাম তাৰ জৰিয়তে তহঁতকো চুচৰাই টানি আনিম আমাৰ সন্ধান পোৱাৰ আগতে তৃতীয়জন বলাৎকাৰীৰ শাস্তি কাৰ্য সমাপ্ত কৰি আন্ধাৰৰ সহায় কিমান দিন ল'বা কোন ছোৱালী বলাৎকাৰ হৈছিল অজয় দাস আৰু ৰণ বৰাক কোনে অপহৰণ কৰি ছেক্স টাৰ্মিনেট কৰিলে এতিয়ালৈকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই অপৰাধীৰ সন্ধান পাবলৈ অনুসন্ধান তীব্ৰগতিত চলি আছে মোৰ ব্যক্তিগত ইনফৰ্মাৰসকলেও কোনো স্পষ্ট তথ্য দিব পৰা নাই বলাৎকাৰীসকলক দিয়া বেআইনী শাস্তিয়ে মোক অধিক ক্ষোভিত কৰিছে এনে লাগিছিল যেন কোনো নিৰ্যাতিতাই মোৰ দৰে এজন পুলিচ বিষয়াক বাৰে বাৰে উপলুঙা কৰিছে সমাজৰ বিশৃংখল বাতাবৰণত আজি আমি সকলো মানুহেই যন্ত্ৰণাত ছটফটাইছোঁ অস্থিৰ মন চকামকা আধুনিকতাৰ জালত পৰি কেতিয়াবা জীৱনে হেৰুৱাইছে বা পৰিণতিত প্ৰতিদিন সন্মুখীন হওঁ ন আচৰিত মুহূৰ্তৰ বুজি নোপোৱা ৰহস্যৰ সহজ সৰল মানুহৰ মায়াবী ৰূপ মই আচৰিত হৈছিলোঁ যেতিয়া কণমানি নিৰ্যাতিতা ছোৱালীজনীৰ মাকক নিৰ্যাতন কৰা বৃদ্ধ ঠিকাদাৰজনৰ সৈতে একেলগে নিবিড় অৱস্থাত দেখিছিলোঁ যিজন বৃদ্ধ ঠিকাদাৰৰ বিৰুদ্ধে এই মহিলাগৰাকীয়ে নিজৰ কণমানি ছোৱালীজনীক নিৰ্যাতন কৰা বুলি এফআইআৰ কৰিছিল বৃদ্ধজন এতিয়া জামিনত অৱশ্যে জামিন পালে যেতিয়া সকলোবোৰ তেওঁৰ হাতৰ মুঠিত আনিব পৰা শক্তি বৰ্তমানৰ যান্ত্ৰিক সময়ত তেওঁৰ আছে অপাৰেশ্যন ছাকচেছফুল চিন্তাৰ কোনো কাৰণ নাই এসপ্তাহৰ পিছত ৰিলিজ ল'ব পাৰিব আপোনাক অশেষ ধন্যবাদ I love you. I love you too. কেতিয়া অপাৰেশ্যন শেষ হ'ব তোমাৰ বহুত টাইম লাগিব ঠিক আছে দিয়া লাষ্ট টাইমত লগ কৰোঁ
টেক কেয়াৰ বাই সেয়েহে তুমি আমাক লৈ ইমান চিন্তা কৰি নাথাকিবা দেউতা ৰিয়া কি কৰি আছে তোৰ লগত যোগাযোগ হৈ আছেনে দেউতা মোক এবাৰ ফোনত কথা পতাই দিব নোৱাৰিবিনে মাজনী পল্লৱৰ কি খবৰ দেউতা পল্লৱৰ ভালেই ৰবা মোৰ লগতে আছে দেউতা তোমাৰ ভালনে মোৰ ভালে আপোনাৰ ভালনে আছো দিয়া তোমাৰ আৰু ছায়াৰ বিয়াৰ কথা পাতিব লাগিছিল হয় মই দেউতাক চিঞৰ কম আপোনাক ফোন এটা কৰিবলৈ ক'বা হয় ঠিক আছে দিয়ক ঠিক আছে থেংক ইউ উৎপাত বাঢ়িছে ন I love you. I love you too. আজি মোৰ দেউতাই তোমাৰ দেউতাৰ লগত ফোনত কথা পাতি আছিলে আমাৰ বিয়াৰ কথা শীঘ্ৰে কিবা এটা হ'ব যেন পাইছো আজি ইয়াত মোৰ আৰু এটা অপাৰেশ্যন আছে বাই দ্য ৱে তোমাৰ ডিউটি আজি ইয়াত নেকি না ভাবিলো বাবাক এবাৰ লগ কৰি আহোঁ তোমাক এবাৰ চাই যাওঁ কি হ'ল এতিয়া চোৱা হ'ল নে হ'ল যদি যোৱা Sweetheart, see you at the evening. Bye. Saya, I love you. I love you too. বাইদেউ আপোনাক কোনোবা বিচাৰি আহিছে তুমি মোক বিচাৰি যাব পাৰা মই তোমাক বিচাৰি আহিব নোৱাৰো কিয় নোৱাৰিবা তুমি অহাৰ বাবে মোৰ ভাল লাগিল কিন্তু এতিয়া মোৰ এটা অপাৰেশ্যন আছে হয় নেকি তেতিয়াহ'লে পাছত আহোঁ তুমি আহিব নালাগে ইভিনিং মই তোমাক লগ ধৰিম তুমি এতিয়া যোৱা ঠিক আছে বাৰু কিন্তু ইভিনিঙত ক'ত কেতিয়া কেনেকৈ লগ পাম মই তোমাক কল কৰিম তুমি এতিয়া যোৱা ফোন কৰিবাতো ঠিক আছে তোমাৰ ছুটি কিমান সময়ত হ'ব বুলি ক'লা 5 বজাত তুমি এতিয়া যোৱা প্লিজ মোৰ অপাৰেশ্যনলৈ লেট হৈ আছে সকলোবোৰ ঠিকে আছে নহয় মধু বাবাৰ আশীৰ্বাদত সকলোবোৰ ঠিকে আছে বাবাৰ ওপৰত বিশ্বাস ৰাখক নিশ্চয় I love you. I love you. Listen, second half মই টাইম নাপাম ওকে second half টাইম নাপাম মোৰ কাম আছে so এই চকলেটটো এতিয়া ৰাখি থোৱা ওকে I see you evening Saya আজি 6টা বজাত তোমাৰ ঘৰলৈ যাম
Sorry, Saya. পল্লৱ কোৱা মই নাই ঘৰত নাই এতিয়া হস্পিটেলত আছোঁ ঠিক আছে বাই আই লাভ ইউ देश में रेप को लेकर कड़े कानून के बावजूद रेप के वारदातों पे कमी नहीं आ रही है। नया मामला असम के पश्चिमी कार्बी आंगलोंग जिले के बैथालंगसु का है, जहां एक 21 साल की लड़की के रेप के बाद हत्या कर दी गई है। इस घटना के विरोध में वहां प्रदर्शन हो रहे हैं। মই কিবা পঢ়ি আছোঁ ওকে पुलिस ने इस मामले में 6 लोगों को गिरफ्तार किया है। इस मामले को लेकर महिला कार्यकर्ताएं बहुत नाराज हैं। फांसी की सजाएं एक सिमिलर केस में सुनाए जाने के बावजूद भी लोगों में डर और खौफ दोनों ही बिल्कुल खत्म हो गया है। जो इस तरह की हरकतें वो बार-बार कर रहे हैं, इसका मतलब कहीं ना कहीं लॉ एंड ऑर्डर की भी कमी समझ में आती है और एजेंडे में भी कहीं कमी नजर आती है। নিজে অজস্ৰ ভুল কৰি আনৰ দুখ খুচি থকাৰ অধিকাৰ আমাৰ নাই। জীৱনত মই ভুল কৰিছো, কিন্তু চায়াইতো কোনো ভুল কৰা নাই। বাধ্যত পৰি চায়াই মোক মই চায়াক ভাল পাওঁ চায়াক মই বহুত ভাল পাওঁ তাইক মই আৰু তাই মোক ভাল পায় বহুত ভাল পায় অতীতৰ কোনো ভুলৰ বাবে তাই মোক বাদ দিব নোৱাৰে আৰু ময়ো নোৱাৰো তাইক বাদ দিব কেতিয়াও নোৱাৰো কাৰণ আমাৰ ভাল পোৱা সঁচা ভাল পোৱা আমাৰ ভাল পোৱা আৰু কোনো তৃতীয় ব্যক্তিয়ে আমাৰ ভাল পোৱাৰ বান্ধোন কাঢ়ি নিব নোৱাৰে। বুজিলি নহয়, নোৱাৰে কাঢ়ি নিব আমাৰ ভাল পোৱা, কোনেও নোৱাৰে। চাহে DSP পল্লৱৰ সৈতে বৈবাহিক সম্বন্ধৰ শিকলি বান্ধ খাই চট পঠাই আছে তাই। নাই, চাহে পল্লৱক ভাল পাব নোৱাৰে। চাহে মোক ভাল পায় আৰু মোৰ পাতে চাহে কাকো ভাল পাব নোৱাৰে কাকো ভাল পাব। মই মধুবাবাৰ ভতিজা মই মধুবাবা, আৰু মোৰ বাহিৰে চায়াক কোনেও কাঢ়ি নিব নোৱাৰে আৰু কাৰো শক্তি নাই। বুজিলি নহয়, কাৰো শক্তি নাই। হেল্ল', DSP পল্লৱ নেকি? মই কি মধুবাবাৰ ভতিজা। শুনক, ছায়াৰ প্ৰসংগত মোৰ আপোনাৰ লগত কিছু বুজা পৰা কৰিব লগা আছে, শুনিছে নহয়? পল্লৱ, তুমি কি কথা কৈছা? I love you too. I love you. আজিকালি মানুহৰ বাবে ভাল পোৱাটো এটা আৱেগ, এটা এণ্টাৰটেইনমেণ্ট।
নহয় জানো? এই আমেজ ল'বলৈ মানুহে প্ৰেমৰ অভিনয় কৰে। তুমিও তোমাৰ কথাবোৰ মই একেবাৰে বুজি পোৱা নাই। তুমি মোক ভাল পোৱাৰ অভিনয় কৰি আছা নেকি? পল্লৱ, মই তোমাক সঁচাই ভাল পাওঁ। ছায়াক মই ভাল পাওঁ আৰু ছায়ায়ো মোক ভাল পায় আৰু মই বিচাৰোঁ ছায়াক আপুনি বান্ধোনমুক্ত কৰক। কোনো ছোৱালীক ভাল পাই থাকিবলৈ বাধ্য কৰোৱাটো অনুচিত। ছায়া মোক ভাল পাবলৈ তোমাক আজি পৰিস্থিতিয়ে বাধ্য কৰাই ৰাখিছে নে মই বাধ্য কৰাইছোঁ? তুমি এইবোৰ কি কথা কৈছা? মই কেৱল তোমাকেই ভাল পাওঁ। আমাৰ ভাল পোৱাৰ 5 বছৰত তোমাক ভাল পোৱাৰ প্ৰমাণ তুমি কেতিয়াও পোৱা নাই। আৰে হ'ব পাৰে 5 বছৰ সম্পৰ্ক তোমাৰ, আৰু হ'ব পাৰে মোৰ লগত এমাহৰ সম্পৰ্ক ছায়াৰ, কিন্তু মই এমাহত ছায়াৰ পৰা যিখিনি মৰম পাইছোঁ মই নাভাবোঁ যে তুমি 5 বছৰত সেইখিনি মৰম ছায়াৰ পৰা পাইছা। আৰু এটা কথা শুনা মিষ্টাৰ পল্লৱ, প্ৰকৃত ভাল পোৱাৰ প্ৰমাণ সময় নহয়। ছায়া মই জোৰ কৰি তোমাৰ হৈ থাকিবলৈ নিবিচাৰোঁ। মই জোৰ কৰি তোমাক মোৰ কৰি তোমাৰ লগত অন্যায় কৰিব বিচৰা নাই। আমাৰ ভাল পোৱাৰ মাজত এজন তৃতীয় ব্যক্তিৰ প্ৰৱেশ হৈছে। সেই ব্যক্তিজনক যদি তুমি অলপ হ'লেও ভাল পোৱা তেতিয়াহ'লে মই তোমাক মোৰ ভাল পোৱাৰ পৰা আজি তোমাক মুক্তি দিব বিচাৰোঁ। ছায়া, ছায়া পল্লৱ আৰু তোমাৰ সম্পৰ্কৰ কথা মই জানো। সেয়েহে পল্লৱৰ বান্ধোনৰ পৰা মুক্ত কৰি চিৰদিনৰ কাৰণে মই তোমাক মোৰ কৰিব বিচাৰোঁ। ছায়া, ছায়া, তুমি যদি তোমাৰ ভাল পোৱাৰ ভৱিষ্যত ৰিকিৰ সৈতে সুৰক্ষিত কৰিব বিচাৰিছা তেনেহ'লে মই দিয়া আঙুঠিটো মোক ঘূৰাই দিয়া।
অনিয়ন্ত্ৰিত গতিত জীৱনৰ বহু জটিল পাকচক্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহ শৰণাপন্ন হয় ভগৱানৰ ওচৰত। মধু বাবা ভগৱান। সেয়েহে বহু লোকৰ ভগৱান মধু বাবাৰ আশ্ৰমলৈ প্ৰতিদিনে সমাগত হয় বহু ভক্তৰ সমাগম। মন্ত্ৰমুগ্ধ পৰিৱেশত হিয়া মনত শান্তি উপলব্ধি কৰিবলৈ আৰু মধু বাবাৰ কৃপাৰ বাবে মোৰ দৰে বহু লোকে কৰ্মব্যস্ততা নেওচি এই আশ্ৰমলৈ প্ৰায় আহে। তুমি পিতা, তুমি দৃষ্টি, তুমি প্ৰেৰণা, তোমাৰ চৰণ ধুলি আশীষ নিৰ্মাণী কৃপাৰ সাগৰ কৰা কৃপা, মায়াৰ সাগৰে আমি জীৱন নামি কৰি পাৰ কৰা চাতয়া। জীৱ মাত্ৰে আত্মা, নির্গুণ ভক্তি পরমাত্মা, পরমাত্মা, পরমাত্মা। তজু শরণতে ক্ষীর প্রভু, গুরু শরণতে ক্ষীর প্রভু, গুরু বিনে অর্থ কিবা ভকতি, গুরু বিনে অর্থ কিবা ভকতি। বন্ধু তোমার কীর্তি গাথা, ভক্তি মার্গে প্রেম ক্ষুধা, চিত্তে চিত্তে অনুরণন, ভক্তে ভক্তে একাত্মিতা। তোমার গুণবাণী মোৰ হইলো বুঝি, মানৱ জীৱন কৰো বৃথা, মায়াৰ জগত চিনি আশা বিৰাজি, তুমি জ্ঞানৰ আলোকে মোৰে দাতা। তুমি মাতা, তুমি পিতা, তুমি দৃষ্টি, তুমি প্ৰেৰণা। গুরু জ্ঞানী সর্বজ্ঞ, নিদানে ভকুতি সর্বত্র, পাপ মোচন দ্বারে তোমার, নিঘিনি পাপী করুণা পার। তুমি আশা জানি পাপ বিমোচক, চরণে শরণ শত শতবার। তোমার চরণ ধুলি আশীষ নিৰ্মাণী, কৃপাৰ সাগৰ কৰা কৃপা, মায়াৰ সাগৰে আমি জীৱন নামে কৰি পাৰ কৰা চাতয়া। ধ্যায় নিত্যং গুৰু পদ্মাসনং, চন্দ্ৰকান্তি সমপ্ৰভম, দীক্ষাদাতৰম গুৰু মহাত্মনং,
त्र्यम्बकं प्रणमाम्यहं दैनित्यं गुरुपद्मशनं चन्द्रकान्ति समप्रभं दीक्षादतरं गुरुमहात्मनं त्र्यम्बकं प्रणमाम्यहं त्र्यम्बकं प्रणमाम्यहं त्र्यम्बकं प्रणमाम्यहम। আজি যদি মধুবাবাই ব্ৰত ভংগ কৰে আঙুঠিটো লৰিবই। আজি 3 দিন ধৰি বাবাই পানী এটুপুও গ্ৰহণ নকৰাকৈ ধ্যানত বহি আছে। ধ্যানৰ শক্তিৰে বাবাই পৃথিৱীৰ জটিল সময়ক নিয়ন্ত্ৰণ কৰে। বহুদিন অনাহাৰে থকা বাবে এনেকৈ বাৰে বাৰে বমি হৈ আছে। গতিকে এনেকৈ একো নাখালে পিছলৈ দিগদাৰ হ'ব পাৰে। দেবু হা কি তোমাৰ ভগৱানে দেখুৱা তোমাৰ ভগৱানে দেখুৱালৈ তুমি দেখুৱা খোৱা দেবু খোৱা। দেবুক কোনো লোকে তাৰ 4 বছৰ বয়সত আশ্ৰমৰ নিলগত এৰি থৈ যোৱাত মধু বাবাই এই আশ্ৰমত আশ্ৰয় দিছিল। দেবু মধু বাবাৰ নিজ সন্তানৰ দৰে। মধু বাবাই হ'ল দেবুৰ বাবে মা দেউতা সকলো। খোৱা বাবা না না বাবা না না বাবা খোৱাচোন না। তুমি পিতা তুমি দৃষ্টি তুমি প্ৰেৰণা তোমাৰ চৰণ ধৰি আশীষ নিৰ্মাৰী কৃপাৰ সাগৰ কৰা কৃপা মায়াৰ সাগৰে আমি জীৱন নামি কৰি পাৰ কৰা সকলো দেখোন শেষ হৈ গ'ল। সহজৰ দৰে মই আত্মহত্যা কৰিব পৰা নাই কিয়? কোনো ছোৱালীক ভাল দৃষ্টিৰে চাই নোপোৱা মোৰ দৰে বলাৎকাৰীৰ এনেতো শাস্তি হ'বই লাগে। মোৰ দৰে প্ৰত্যেকজন পুৰুষত্বত বলীয়া চৰিত্ৰহীন পুৰুষৰ এনে শাস্তি আৰু এনে দশা হ'ব লাগে। মোৰ উদণ্ড স্বভাৱত অতিষ্ঠ হয়। মোৰ মায়ে মোক মধু বাবাৰ ওচৰলৈ লৈ গৈছে। মোৰ সুমতি হ'ব। আজি মধু বাবাই মোক বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব। বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব মোক।
पार्टनर हेलो Januar Todd! Honor Todd! ছোৱালীজনীক খতম কিয় কৰি নিদিলো মূৰ্খটিয়ে তাই ছোৱালীজনীক ভোগ কৰি ৰাস্তাত জীৱনতে পেলাই থৈ আহিছিল বাচি গ'ল তাই এতিয়া প্ৰতিশোধৰ নামত তাই
ভগৱানক প্ৰত্যাহ্বান জনাও এই ভগৱানক মোৰ দৰে লাখীয়া মানুহৰ ভগৱানক খতম কৰি দিম চবকে খতম কৰি দিম সব খতম কৰি দিম মই সব খতম কৰি দিম সব খতম কৰি দিম পুলিচে দুখ জেৰা কৰি আছে নহয় দুখ খতম কৰি দিলেই পুলিচৰ অনুসন্ধান খতম তোৰ জীৱনৰ সমাপ্তিৰ সৈতে মই আৰু ৰিকি আইনৰ মেৰ পাকৰ পৰা ওলাই যাওঁ গতিকে নৰ বুলি Saya? 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 Saya?
আপুনি চিন্তাই নকৰিব ডিগ্ৰী ব্যৱস্থা হৈ গৈছে বাবা ৰিকি আহিছে নেকি যোৱা ৰাতি আহিছে প্ৰণাম প্ৰভু প্ৰণাম মই বৰ সমস্যাত পৰিছোঁ সমস্যা মানেইতো মানুহ মানুহ মানেই সমস্যা সব ঠিক হৈ যাব সব ঠিক হৈ যাব সব ঠিক হৈ যাব কৰবালৈ যোৱা মোক এবাৰো মাত নিদিয়াকৈ গলা নে হঠাৎ নোহোৱা হৈ গলা তোমাক মই বহুত ভাল পাওঁ তুমি এনেদৰে হঠাৎ নোহোৱা হৈ গলে মোৰ কি অৱস্থা হ'ব পাৰে এবাৰ ভাবি চাইছানে ৰিকি ৰিকি তুমি মোক সঁচাই ভাল পোৱা নে নে ময়ো তোমাৰ বাবে অন্য ছোৱালীবোৰৰ দৰে কেৱল টাইম পাছ নহয় ছাৰ মোক ভুল নুবুজিবা মই তোমাক বহুত ভাল পাওঁ ছাৰ কিন্তু সেইদিনা হঠাৎ কোনো দুৰ্বৃত্তই মোক দুৰ্বৃত্ত কোন দুৰ্বৃত্ত ৰিকি তুমি কোন দুৰ্বৃত্তৰ কথা কৈছা নাই একো নাই আচলতে এনেকুৱা বিশেষ কোনো কথা নহয় ৰিকিৰ কাৰণে আমি কিবা সমস্যাত পৰিম নেকি কেতিয়াও নপৰোঁ প্ৰভু ৰিকিক মই বৰ ভাল পাওঁ কিন্তু মই মোক বেছি ভাল পাওঁ সি সমস্যাত নেপেলায় নহয় নেপেলায় প্ৰভু সেই বিষয়ে আপুনি চিন্তাই নকৰিব ৰিকিৰ সকলো ব্যৱস্থা মই কৰি থৈ দিছোঁ তোমাৰ ওচৰত মোৰ এইখিনিয়ে আশা সেয়ে মই তোমাক বেছি বিশ্বাস কৰোঁ ধন্যবাদ প্ৰভু ৰিকি
নোপোৱা কিন্তু এজন পুৰুষত্বহীন মানুহ হৈ মোক ভাল পাই থাকি তোমাৰ কি লাভ হ'ব ৰিকি এতিয়াতো তোমাৰ জীৱনৰ কোনো মূল্যই নাই মোৰ ভণ্টিৰ ওপৰত কৰা অন্যায়ৰ প্ৰতিশোধ লোৱাৰ বাবেই মই তোমাৰ লগত প্ৰেমৰ অভিনয় কৰিলো তোমাক ঘৃণা কৰোঁ বাবেই তোমাৰ লগত প্ৰেমৰ অভিনয় কৰিলো প্ৰতিশোধ শেষ হ'ল যেতিয়া তোমাৰ লগত সম্পৰ্কও শেষ কৰিলো हेलो কি আচ্ছা ঠিক আছে হয় ডাক্তৰ ছায়া চৌধুৰী আৰু ৰিয়া চৌধুৰীৰ মই দুৰ্ভগীয়া পিতৃ সৰুতেই মাক ঢুকুৱাত বহু আলফুলেৰে মই সিহঁতক ডাঙৰ দীঘল কৰিছিলোঁ সিহঁতৰ মনত যাতে অকণমানেও কষ্ট নাপায় তাৰ কাৰণে মই গোটেই জীৱন বহুত কষ্ট কৰিবলগীয়া হৈছিল কিন্তু গাভৰু হোৱাৰ পিছৰে পৰা বহুবাৰ সিহঁতে কান্দিছিল ওচৰ চুবুৰীয়াৰ বু বু বা বা ডেকালৰাৰ অশ্লীল ইংগিত পিতৃ হিচাপে সেইবোৰ সহ্য কৰাটো মোৰ বাবে বৰ কষ্টকৰ তথাপিও মোৰ ছোৱালীক মই সেইবোৰ সহ্য কৰাৰ পাত দিছিলোঁ কিন্তু তিনিজন ল'ৰাই মোৰ সৰু ছোৱালীৰ ইয়াক বলাৎকাৰ কৰিলে বিয়াৰ দৰে পবিত্ৰ বান্ধোনৰ পবিত্ৰতাৰ দোহাই দি অজয় দাসে তাইক বিশ্বাসঘাতকতা কৰিলে বহুত সহ্য কৰিছিলোঁ আৰু নোৱাৰিলোঁ তাক বুজাবলৈ সেই বলাৎকাৰী তিনিজন পাখণ্ডৰ অপহৰণ লিংগচ্ছেদ এজনী দুৰ্ভগীয়া ছোৱালীৰ পিতৃ আৰু নিৰ্যাতিতা ছোৱালীৰ ক্ৰোধ অৰ্থহীন আৰু উপায়হীন যে নহয় সেই কথা ইয়াতকৈও ভালদৰে বুজাব লাগিব নেকি
মোক ইয়ালৈ মাতিছিলে ভালেই হ'ল এইবোৰ লেনদেন অফিচৰ বাহিৰতে হোৱাটো ভাল আচ্ছা শুনক ছাৰ জীৱনত আনন্দ কাৰোতে এনজয় কৰে কেতিয়াবা ভুল হৈ যায় ভুল হ'লেই যে বেয়া মানে হ'ব তেনেকে ভবাটো ভুল ছাৰ মই সৰু ছোৱালীজনীৰ লগত অলপ বেয়া কাম কৰিলোৱে মিষ্টেক এটা হৈ গ'ল ছাৰ সেই বুলিতো মই বেয়া মানুহ নহয় ছাৰ বাদ দিয়ক ছাৰ মূল কথালৈ আহক আপুনি জামিন পালোঁ কেছটো জিকিমেই এতিয়া কেৱল থানাৰ পৰা মোৰ পক্ষে এটা ভালদৰে ৰিপৰ্ট লাগে কিন্তু আপোনাক ওপৰৰ পৰা প্ৰেছাৰ দিলে আপোনাৰতো উইকেট লাগিবই তেতিয়া আপুনি মোক বেয়া পাব দেই এই 2 লাখ টকা আপুনি লওক টাকাৰ জৰিয়তে চব মেনেজ হৈ যায় টাকাৰ বলত চব মেনেজ কৰিব পাৰি টাকাৰ জৰিয়তে সেই ছোৱালীজনীৰ মাকো মেনেজ হৈ গ'ল এতিয়া তেমন খিতা কুকুৰ মোৰো আবেগ আছে অনুভূতি আছে সাধাৰণ মানুহৰ দৰে অন্যায় সহ্য কৰি থাকিবলৈ চাই থাকিবলৈ মানসিক শক্তি মোৰো নাই কাৰণ এই পোছাকযোৰ খুলি পেলালেই ময়ো সাধাৰণ মানুহ মোক ভাল পাই থাকি তোমাৰ কি লাভ হ'ব ৰিকি এতিয়াতো তোমাৰ জীৱনৰ কোনো মূল্যই নাই हेलो কি আমার ভাগ নেই অৱশেষত মধু বাবাৰ কুকীৰ্তি পোহৰলৈ আহিল হত্যা বলৎকাৰৰ দৰে অপৰাধৰ বাবে মধু বাবা জেললৈ যাবলৈ বাধ্য হ'ল বাবাৰ কুকৰ্মবোৰ লাহে লাহে ফাদিল হ'ল বাবাৰ প্ৰিয় শিষ্য জয়নাথক পুলিচে কৰা মাৰাথান জেৰাত বহু গোপন তথ্য পূৰ্বৰ বহু অপৰাধ পোহৰলৈ আহিল বিশ্বাস ভাঙি চুৰমাৰ দেৱৰ দৰে বহু লোকৰ বহু ভক্ত Sekura Akani akah ajurar fihot
ফুল যেন কোমল তোৰ দুহাতৰ ভাগি পৰিলি নিষ্পাপ মন পাপৰ কৰাল গ্ৰাসত দলবদ্ধ বলাৎকাৰ কাণ্ডৰ অপৰাধত মধু বাবাক গ্ৰেপ্তাৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ এয়া যেনে কৰুণ পৰিণতি ডক্টৰ ছায়া চৌধুৰী আৰু ৰিয়া চৌধুৰী কনক চৌধুৰীৰ কন্যা সৰুতেই মাক ঢুকুৱাত কনক চৌধুৰীৰ তত্বাৱধানত সুপ্ৰতিষ্ঠিত হয় মেধাৱী জীয়ৰী ডক্টৰ ছায়া চৌধুৰী MBBS পাছ কৰি ডক্টৰ হ'ল আৰু ৰিয়াই MBA পঢ়ি আছিল কিন্তু এই সুখৰ পৰিয়ালটোৱে বুজি পোৱা নাছিল অজয় দাসৰ ভয়ংকৰ কু মনোভাৱৰ কথা অজয় দাসৰ লগত ৰিয়া চৌধুৰী বিয়াৰ এক প্ৰসংগত সন্মতি দি দুয়োৰে সম্পৰ্কত সন্মতি জনাই বহুতৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে অজয় দাসে ৰিয়াৰ শৰীৰ ভোগ কৰি তেওঁৰ দুজন বন্ধু ৰিকি আৰু ৰণ বৰাক বলাৎকাৰ কৰিবলৈ সুযোগ দিছিল অচেতন ৰিয়াক বহুতৰ ভগৱান মধু বাবাই পুনৰ বলাৎকাৰ কৰিছিল ৰিয়াই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল প্ৰতিশোধৰ অগ্নিৰ দাবানলে ৰিয়াৰ পিতৃ আৰু ডাক্তৰ ছায়া চৌধুৰীক আৱৰি ধৰিলে পৰিকল্পিতভাৱে ছায়াই প্ৰথমে অজয় দাস তাৰ পিছত ৰণ বৰাক আৰু শেষত ৰিকিক প্ৰেমৰ জালত পেলাই অপহৰণ কৰি লৈ গৈ পুৰুষত্বহীন কৰিলে পৰিণতিত অজয় দাসে আত্মহত্যা কৰিলে সত্য গোপন কৰিবলৈ আৰু নিজকে ভগৱানৰ আসনত বহাই ৰাখিবলৈ মধু বাবাই ৰণ বৰা আৰু নিজ ভতিজা ৰিকিক হত্যা কৰিলে হত্যা বলাৎকাৰ আৰু বিভিন্ন বেআইনী কাৰ্যৰ বাবে মধু বাবা জেললৈ যাবলৈ বাধ্য হ'ল মধু বাবাই নিজৰ অপকৰ্ম আৰু সেই দলবদ্ধ বলাৎকাৰ কাণ্ড নিজৰ নাম প্ৰকাশৰ শংকাত ৰণ বৰা আৰু ৰিকিক হত্যা কৰিছিল মধু বাবাৰ এই সমগ্ৰ অপৰাধ বলাৎকাৰৰ দৰে কুকৰ্মবোৰ তেওঁৰ শিষ্য জয়ৰামে পুলিচৰ জেৰাত প্ৰকাশ কৰে জীৱন কৰি গধুৰ ভগ্ন হৃদয়ে নীৰৱে উচুপে বুজিবলৈ আছে কোন নাৰীৰ শ্লীলতা যদি নাৰীহে বুজিব লাগে তেনে সভ্যতা মহিমূৰ উভতি চালি তেজৰ চিকুৰা অকণি আকাশ আজোৰাৰ হেৰত ফুল যেন কোমল তোৰ আবদ্ধ কোঠাতে পুনৰ নকৈ গঢ়িবলৈ মানসিক শক্তি আজৰিবলৈ যত্ন কৰিছে
ক্ৰমান্বয়ে স্বাভাৱিক জীৱনলৈ প্ৰত্যাৱৰ্তন কৰিছে। অপৰাধ কৰি অপৰাধৰ বোজা বহন কৰিব পৰা মানসিক শক্তি সকলোৰে নাথাকে। মানসিকভাৱে ভাগি পৰিছে ছায়া। আচৰণত ঘনীভূত হৈছে মানসিক ৰোগীৰ লক্ষণ। এটা সুন্দৰ জীৱনৰ স্বপ্ন কঢ়িয়াই লৈ ফুৰা সফল ছোৱালীজনীৰ আজিৰ এই দুৰ্দশাৰ মূলতে পৰোক্ষভাৱে সেই ভণ্ড বাবা। ৰিকিৰ সৈতে মিছা ভাল পোৱাৰ আশ্ৰয়েৰে প্ৰতিশোধৰ দাবানল শান্ত কৰি এতিয়া নিজেই অশান্ত। হেঙুলি কাহানী নতুন দিনৰ লৈ প্ৰতিশ্ৰুতি স্ৰোতস্বিনীৰ দুপাৰ মুখৰ হ'ব এতিয়া সেই তথাকথিত ভগৱান মধু বাবাৰ আশ্ৰমবোৰৰ কোনোখন অনাথ স্কুল, কোনোখন বৃদ্ধাশ্ৰম হ'ল। ডিএছপি পল্লৱ ছাৰ অন্য এখন চহৰত কৰ্মৰত। ছায়াৰ মানসিক সুস্থিৰতালৈ হয়তো আৰু কিছুদিন বাট চাব। মধু বাবাৰ পাপৰ ছাঁটোৱে ৰিয়াৰ দৰে ছোৱালীবোৰৰ জীৱনলৈ সৰ্বনাশ মাতি অনাৰ লগতে অজয়, ৰণ আৰু ৰিকিহঁতৰ দৰে ল'ৰাবোৰক বিপথে পৰিচালনা কৰি আৰু নিৰাপত্তা দি মাথো একেটা পৰিয়াললৈ নহয় সমগ্ৰ সমাজ ব্যৱস্থাটোলৈয়ে অন্ধকাৰ নমাই আনিছে। see